হে গাইজ, তো সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মই গণেশলৈ। তো আজিৰ ভিডিঅ'টো আপোনালোকে টাইটেল থাম্বনেইল চাই গোটেই গমেই পাইছে যে মোৰ ভিডিঅ'টো চালে আপোনালোকে কি এটিএমত পইচা পাব। মই এতিয়া যাই আছোঁ কেনেকৈ এটিএমত পইচা আপোনালোকে পাব মোৰ ভিডিঅ'টো চালি একদম শেষলৈ চাই থাকক। চাই থাকিলে গম পাব। আৰু মই যাই আছোঁ এনেকৈ নদী পাৰে এতিয়া আমাৰ এইফালে চাওক এয়া পাথাৰ বেহৰ চেহৰ ফেলিছে। আৰু এয়া চাওক এয়া জংঘলৰ মাজে মাজে যাই আছোঁ পুৰা। তাৰপিছত আৰু আজি এনেকৈ প্ৰথম চাইকেল চলাই কথা পাতি ভিডিঅ'টো বনাব যাই আছোঁ। কাৰণ আপোনালোকে ছাপোৰ্ট কৰা নেখে লাজ লাগে মানুহ দেখিব বুলি, সেইকাৰণে আজি আহিছোঁ নদী পাৰে নদী পাৰে গ'লে ভিডিঅ'টো এনেকৈ কথা পাতি যাব পাৰিম। তো বন্ধুৰ লগত অহা নাই কায়ো, তো সেইকাৰণে কেমেৰাটো অন কৰি ল'লোঁ যাতে আপোনালোকে মোৰ লগত থকাখিনি নহ'ব আৰু কেমেৰাটো কথা পাতি থাকোঁ মানে। তো যাই আছোঁ এয়া চাওক চাই থাকক। এতিয়া একদম শেষলৈ চাই থাকিলে আৰু আপোনালোকে গম পাই যাব কেনেকৈ এটিএমত পইচা পাব। খালি ভিডিঅ'টো কিন্তু অলপ যদি আপোনালোকে স্কিপ কৰে তেতিয়াহ'লে কিন্তু পইচা নাপায়। আৰু ভিডিঅ'টো চাই থাকক। আৰু আগতে কৈছোঁ নেকি আমি ডাইৰেক্ট ভিডিঅ' বনাওঁ ঘৰত যেনেকৈ কথা কওঁ সেনেকৈ ভিডিঅ'বিলাক বনাওঁ। আৰু কাৰণ আমি গাঁৱত থকা মানুহ না। তাৰপিছত ইফালে আছে নদী আছে, নদী আৰু নদী পাৰে যাই আছোঁ মই পুৰা ডেঞ্জাৰ জেগা। দেখা পাইছে গাইছ নদী চকে কেনে জেগা দি নামিছোঁ। নদী আগত এইভাগে খেতি আছে নদীটো। তো এইটো হৈছে কালিয়া নদী আমাৰ ওচৰৰে। এইফালেৰে যাব পাৰে, আমাৰ ঘৰ এইফালে আছে। তো এইখন আমাৰ গাঁওখন, সেইখন পূৰা পিছত এয়া এনেকৈ যাব পাৰি। তাৰমানে য'ত যাম মই আজি যাই আছোঁ। তো ভিডিঅ'টো একদম শেষলৈ চাই থাকিলে আপোনালোকে গম পাব। আৰু এই ভিডিঅ'টো দিয়াৰ কাৰণ কি মই অলপ ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। কাৰণ বহুতে কমেণ্ট কৰি থাকে কি শেষলৈ ভিডিঅ'টো চাই থাকক। বহুতে কি কমেণ্ট কৰি থাকে এনেকৈ কি ডেইলি ভিডিঅ' লাগে সেয়ে মই তাৰমানে যিকোনো ভিডিঅ' নিদিওঁ আৰু যাতে আপোনালোকৰো লাভ হয় ভিডিঅ'টো বা মোৰো দি ভাল লাগে। আজিৰ ভিডিঅ'টো চালে আপোনালোকে অলপ শিকিব পাৰিব। তো সেয়েহে আপোনালোকৰ লাভ হ'ব। আৰু মই যাই আছোঁ এনেকুৱা ঠাইতে পূৰা ভাল লাগে, পূৰা এনেকুৱা ঠাইতে যাই নদী পাৰ লগতে চৰাই এইবিলাকৰ মাত চাত শুনি থাকে ভাল লাগে। কিন্তু জংঘলো আছে আগত, ভয়ো লাগে। তথাপিতো কথা নাই, কেমেৰাটো অন কৰি লৈছোঁ মানে আপোনালোকে মোৰ লগত আছে, তেওঁলোকৰ লগত কথা পাতি যাই থাকিমতো কথা নাই। আহি পালোঁ একদম ডেঞ্জাৰ জেগাখিনি। আৰু চাওক এহেদি পূৰা যাব লাগিব, পূৰা ডাইৰেক্ট নদীত নামি যোৱাখিনি পাই পূৰা একদম ডেঞ্জাৰ জেগা দেখছোঁ না গাইছ। তো পূৰা আপোনালোকৰ সাহসৰ আৰু যাই আছোঁ এনেকৈ। তো চাওক এয়া নদী বঢ়িয়া ঠাই, মজা লাগে এইবিলাক ঠাইতে এনেকৈ চাওক। আৰু আগৰ ভিডিঅ'বোৰত আপোনালোকে গম পায় কি মই অলপ লাজকৈ ভিডিঅ'বোৰ দি থাকোঁ। কাৰণ কি আপোনালোকে ছাপোৰ্ট নকৰিলে মই দি থাকিব ভাল নালাগে। বা মানুহে সুধে কি কৰি আছ, কি ভিডিঅ' কৰি আছ, মই কি ক'ম, ছাবস্ক্ৰাইবাৰ নহ'লে এইটো ক'বলৈ ভাল নালাগে। বা ভিডিঅ' কৰি আছোঁ লাজৰ কথা, বা লাজ যায় বা ঠাট্টা কৰে মানুহে, সেইকাৰণে মই সেনেকৈ ভিডিঅ'বোৰ নাবনাওঁ। আজি অলপ লাজ চাজ কম কৰি বনাইছোঁ ভিডিঅ'টো। তো ছাপোৰ্ট কৰিব আপোনালোকে। পূৰা যাই আছোঁ মই চাওঁ নদী পাৰে ইয়াৰ পাথাৰ পূৰা। এইখন আমাৰ গাঁওখন, মই গাঁওখনৰ পাছফালেদি আহি আছোঁ তাৰমানে। চাগে একদম পূৰা জংঘল, আপোনালোকৰ সাহসত পূৰা যাই আছোঁ। কেনেকুৱা ৰাস্তাই আছে না কি আছে ধৰবাই নোৱাৰি গাইছ। চাওক দি যাই আছোঁ আৰু মই কেনে ৰাস্তা আপোনালোকে চাওক। আৰু গাইছ এটা কথা কওঁ, তাৰমানে যদি আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিয়ে তেনেহ'লে আৰু ভিডিঅ' দিবলৈ মোৰ ভাল লাগে। আৰু ছাবস্ক্ৰাইব লাইক এইখিনি কৰি দিয়ক। আৰু মই চিঞৰি কৈয়ে থাকোঁ আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰক। তো ভাল ভিডিঅ' দিব পৰা নাই, তো ভাল ভিডিঅ' দিম। আৰু এক্সামো আহি আছে, এই ভিডিঅ' ভালকৈ দিয়া নাই। এইচএছ এক্সাম ডাইৰেক্ট ফাইনেল, সেইকাৰণে ভিডিঅ' বেছিকৈ দি থকা নাই। আৰু তো দিবলৈ চেষ্টা কৰি আছোঁ, সপ্তাহত দুটাকৈ হওক এটাকৈ হওক ভিডিঅ' দি থাকিম আপোনালোকৰ মাজত। তো আপোনালোকে ছাপোৰ্ট কৰক, মানে ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে অলপ ভাল লাগে দেচোন। তো আৰু ভিডিঅ'টো যদি ভাল পায় তো লাইকটো কৰিবই। তো যাই আছোঁ আৰু চাই থাকক কেনেকুৱা ঠাইতে যাই আছোঁ। ৰাস্তা একদম ডেঞ্জাৰ ৰাস্তা। তো চাইকেল লৈ যাই আছোঁ অকলে। আৰু
কায়ো নাই, সেইকাৰণে ভিডিঅ'টো অন কৰি ল'লোঁ, দেখুৱাই আছোঁ ৰ'বক। মেইন কথাটো হ'ল মানে কি, এতিয়া মই যাই আছোঁ ATM-ত, কিন্তু জংঘলৰ মাজে মাজে যাই আছোঁ। তো এয়া চাওক, এইখন একদম ডাঙৰ জংঘল আৰু জংঘলৰ এৰিয়া, ফৰেষ্ট আছিল আগতে, এতিয়া তো গছ চছ ডাঙৰ হৈছে, এনে বন্ধ হৈ গৈছে ফৰেষ্ট। তো তাৰপিছত যাই আছোঁ এনেকৈ অলপ গ'লে পাম ATM-ৰ চকটো। তাৰমানে ATM মানে কি আৰু জংঘলৰ মাজত ATM নহয় আৰু গাইছ, জালাহৰ চকত যাই আছোঁ। এনেকৈ যাব পাৰি, আমাৰ ওচৰতে জালা চক, ডাঙৰ চক, তাত ATM আছে। তো এনেকৈ যাব পাৰি আৰু এয়া চাওক, আগত বগৰী গছ চছ আছে, এনেকৈ জংঘলৰ মাজে মাজে আহিছোঁ। তো ভাল লাগে, মই আহি থাকোঁ মাজে মাজে এনেকৈ। তো এয়া চাওক বগৰী গছ। তো অলপ গ'লে আৰু 5 মিনিটমান গ'লে আৰু ডাইৰেক্ট জালা চক যায়ে পাম। তো পালোৱে আৰু মোটামুটি। তাৰপিছত যাই ATM-ত তাৰমানে কি কৰোঁ আপোনালোকে ভালকৈ চাই থাকিব। সেইখিনি চোৱাৰ পিছত গম পাই যাব, লাষ্টত কৈ দিম কি কাৰণত আপোনালোকে ATM-ত পইচা পাব ভিডিঅ'টো চালি, বা পইচা উলিয়াব পাৰিব। ভিডিঅ'টো অলপ টেকনিকেল ব্লগ হেন হ'ব আছে, তাৰমানে ভিডিঅ'টো অলপ টেকনিকেল ভিডিঅ'। আগত চাওকচোন গাইছ, এইবিলাক কি বৰ ডাঙৰ গছ দেখিছে আপোনালোকে। এতিয়া যাই আছোঁ আৰু অলপমান 5 মিনিট গ'লে আৰু যাই পাম। চাওক এনেকৈ আহি আছোঁ, মানুহ চানুহ নাই, সেয়েহে ভিডিঅ'টো কৰিবলৈ অলপ ভাল লাগিছে আৰু অকলে কৰি আছোঁ। অকলে মানে কি, আপোনালোকে আছে ভিডিঅ'টো চাই, আপোনালোকৰ লগতে কৰি আছোঁ আৰু এই কথাটো গাইজ। চাওক যাই আছোঁ পূৰা, আহি পালোঁ। সেইটো মোটামুটি মেডিকেল পালোঁ, আহি জালাহৰ মেডিকেল পালোঁ, মানে চকো পালোঁ। আৰু চব মানুহ চানুহ নাই এতিয়া বৰ্তমান, এয়া জংঘল। এয়া আৰু আগতো আছে বগৰী গছটো পূৰা। এতিয়া বগৰী চগৰী খাবলৈ সময় নাই, কাৰণ মই সোনকালকৈ যাব লাগে ATM-ত, কাৰণ দেৰিকৈ গ'লে ATM-ত মানুহ থাকে বহুত, তাত গৈ ভিডিঅ' কৰিব পাৰিব নাই। তেতিয়া যাই তাতে ভিডিঅ'টো কৰিব লাগিব, আপোনালোককো দেখুৱাব লাগিব। এইখন চাওকচোন গাইছ, সেইখন মেডিকেলৰ তাৰমানে শ্মশান দেখিছে। ইয়াত মানুহ চানুহ খৰি দিয়ে আৰু দিয়াই নাই কিজানি, কিন্তু বনাই থৈছে চৰকাৰে বস্তু দেখছে। যাই আছোঁ মই এনেকৈ, এয়া আগত সেয়া আছে মেডিকেল আছে, আগত মেডিকেল পালোঁ ইয়াৰ। তো তাৰপিছত যাই পাম জালা চক, আপোনালোকে দেখি আছে পূৰা। এইখন আছে আগত মেডিকেল, এয়া মেডিকেলৰ কোৱাৰ্টাৰ এইবিলাক তো দেখা পাইছে। তো অলপ গ'লে এইটো দেখুৱাই থাকিম, এইবিলাকে ক'ত যাই দেখুৱাম। এতিয়া ভিডিঅ'টো তো মানে গাইছ, মই এতিয়া যাই আছোঁ এতিয়া জালা চকৰ মাজে মাজে। ইয়াত ৰাস পূজা হয়, ৰাস পূজা হয় ইয়াত, মানে বজাৰো হয় শনিবাৰ বুধবাৰ। তাৰপিছত পূৰা যাই আছোঁ মই এনেকৈ, গাড়ী চাড়ী আহি আছে। তো তাৰপিছত অলপ গ'লে যাই পাম ATM। তো ATM-ত লাগ পাই আছোঁ ডাইৰেক্ট, এতিয়া বেছি দেখুৱাই নাথাকোঁ, মানুহ চানুহ আহি আছে। তাৰমানে এতিয়া আহি পাই গ'লোঁ ডাইৰেক্ট ATM-ত, টেক্সি ATM-টো। তো আপোনালোকে চাই থাকক, মই কেনেকৈ পইচাটো চেক কৰোঁ বা পইচাটো উলিয়াওঁ আৰু আপুনি চাই থাকিলে গম পাই যাব গোটেই ভিডিঅ'টো। চাওক ইয়াত সোমাম এতিয়া, আপোনালোকে ATM-খন অহাইদি সোমাই দিব। তাৰপিছত ইয়াত আপোনালোকক ভাষাটো চিলেক্ট কৰিব দিব, আপোনালোকে ইংৰাজী কৰি ল'লে হ'ল বা অসমীয়া যি কৰি লয়। তাৰপিছত ইয়াত কি কৰিব, ইনকুৱাৰী, মই তাৰমানে পইচাটো প্ৰথম চেক কৰি ল'ম, আপোনালোকে চাব পাৰিব। তাৰপিছত ছেভিং মাৰি দিব, তাৰপিছত কনফাৰ্ম। এতিয়া মাৰিব আছে কি, পিনটো মাৰিব আছে, মই পিনটো মাৰি দিলোঁ, পিনটো মাৰি আছোঁ। তো পিনটো মৰাৰ পিছত ইয়াৰ কনফাৰ্ম কৰি দিলোঁ। তাৰপিছত আহি গ'ল কাগজ এখন ওলাই আহিব, কিমান মোৰ টকা আছে মই চাই লওঁ। তো পূৰা মই চাই ল'লোঁ। তো তাৰপিছত এতিয়া মই পইচাটো ওলাম। তো এইখিনি কৰোঁতে অলপ উল্টা হৈ গ'ল, তো আপোনালোকে মোবাইলটো মিলাই চাব। ইয়াৰ ATM কাৰ্ড সোমাইছোঁ। তাৰপিছত আৰু সেইদৰে ঠিক লেংগুৱেজটো আপোনালোকে তাৰপিছত আপোনালোকে উইথড্ৰত মাৰি দিব। তাৰপিছত আৰু ছেভিং মাৰিব, তাৰপিছত কনফাৰ্ম কৰক। কিমান পইচা উলিয়াব সেইটো মাৰিব দিছে, আপোনালোকে তাতে গমেই পাব, কৈয়ে থাকিব তাত। তো এয়া মই মাৰি দিলোঁ কিমান লাগিব। তাৰপিছত এতিয়া মোক মাৰিবলৈ দিছে আৰু পিন নম্বৰ মাৰিব লাগিব চাগে, পিন নম্বৰ মাৰি দিম। তো তাৰপিছত পিন নম্বৰটো মাৰি দিয়াৰ পিছত তো এতিয়া হৈ গ'ল। তাৰপিছত এতিয়া অলপ টাইম ৱেইট কৰাৰ পিছত পইচাটো ওলাই আহিব, তো আপোনালোকে দেখা পাব। তো চাওক এয়া পইচা ওলাই আহিছে, মই ল'লোঁ। তো এতিয়া মেইন কথাটো হ'ল মানে কি, মই ডাইৰেক্ট এতিয়া ATM-ৰ পৰা আহিলোঁ। সূৰ্যটো কি একদম চকুৰ ফালে একদম মাৰি আছে পোহৰ। পূৰা ATM-ৰ পৰা আহিলোঁ, তাৰপৰা পইচা আনিব গৈছিলোঁ মই গাইজ, পইচা অলপ উলিয়াই আনিলোঁ। আৰু এই ভিডিঅ'টো বনোৱা কাৰণ কি, মোৰ ভিডিঅ' চালে আপোনালোকে একো পইচা নাপায়, মোৰ ভিডিঅ'টো চাব, ATM-ত আপোনালোকে কেনেকৈ পইচা পাব। মই এই ভিডিঅ'টো অলপ টেকনিকেলকৈ বনাব চালোঁ, কাৰণ কি
মই ATMত কেনেকৈ পইচা উলিয়ালোঁ বা কেনেকৈ ইনকুৱাৰী কৰিলোঁ সেইটো আপোনালোকে ভিডিঅ'টোত দেখা পাই ধৰিলোঁ। এতিয়া কি হ'ল, মোৰ ভিডিঅ' চাই হওক বা মোৰ ছাবস্ক্ৰাইবাৰ কেইজনে হওক, তো বহুতে ধৰিলোঁ ATMত পইচা উলিয়াব নাজানে, তো নতুনকৈ ATM বনাইছে, পইচা উলিয়াব নোৱাৰে বা ইনকুৱাৰী কৰিব নোৱাৰে। তো ময়ো কৰা নাছিলোঁ, তো ইউটিউবত চাই ময়ো শিকিছোঁ। মই সেইকাৰণে আজি ভাবিলোঁ কি মই আজিতো ATMত যাম, সেইকাৰণে ভিডিঅ'টো বনাই দিওঁ। তো মোৰ ছাবস্ক্ৰাইবাৰ হওক বা যোনে ভিডিঅ'টো চাই আছে, তো শিকিব পাৰিলে কেনেকৈ পইচাটো উলিয়াব পাৰি বা ইনকুৱাৰী কৰিব পাৰি। তো যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব, কাৰণ কি ছাবস্ক্ৰাইব একেবাৰে লাগে বুলি ক'ব পাৰি। তো 100টাই ছাবস্ক্ৰাইবাৰ কাৰণে আপোনালোকে 100টা কমপ্লিট কৰি দিয়ক। পূৰা ভিডিঅ'টো অলপ ভালকৈ দিবলৈ চেষ্টা কৰিলোঁ আৰু তো কি হ'ল ক'ব নোৱাৰোঁ। তো ভিডিঅ'টো লাইক কৰি দিব, লগতে বন্ধুবৰ্গৰ সৈতে যিমান পাৰে লিংকটো শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'ৰ। বহুতে শিকিব পাৰিব, এইটো এটা শিকিব লগা কথা হয়। লগতে নাজানে ধৰিলোঁ ATMত কেনেকৈ পইচা উলিয়াব লাগে, বিশেষকৈ ময়ো জনা নাছিলোঁ বা মোৰ লগৰো বহুতে কৈ থাকে নাজানো বুলি, সেইকাৰণে ভিডিঅ'টো বনালোঁ। তো যাই আছোঁ মই এতিয়া। চাওক এয়া বগৰী গছ, ইয়াত নৰখোঁ অকলে, এইটো বগৰী মানুহজনো নাই পূৰা আমাৰ এবাৰে ঘৰৰ ওচৰৰ ফালে বগৰী আছে, যদি ওচৰত পোৱা হেন পাওঁ দেখুৱাম আৰু ভিডিঅ'টোত অলপ দেখুৱাম। বগৰী যদি খাওঁ আৰু যদি নাখাওঁ ভিডিঅ'টো এইখিনিতে সমাপ্ত হ'ব। চাই থাকক অলপ আৰু। তো গাইজ এনেকৈ যাই আছোঁ আৰু নদী গৈছোঁ, এতিয়া আহিলোঁ নদী বাৰীৰ পৰা আহিলোঁ ডাইৰেক্ট। ভাবিলোঁ কি বগৰী চগৰী নাখোৱা এইবিলাক আৰু ভিডিঅ'টোত দেখুৱাই নাথাকোঁ। তো ভিডিঅ'টো আজিলৈ ইমানেই আছিল। তো টাটা বাই বাই, লগতে লগ পাম আৰু নতুন ভিডিঅ'ৰ সৈতে। চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু লগতে ঘণ্টা বটনটো দবাই দিয়ক, তেতিয়াহে মোৰ নতুন ভিডিঅ' পাব। নতুন ভিডিঅ' আহিলে তো আৰু বনাবলৈ চেষ্টা কৰিম। টেকনিকেল ব্লগ হওক, টেকনিকেল বুলি নহয়, মই যিকোনো ব্লগ দি থাকিম। আৰু মোৰ ঘৰত এটা সৰু জিম আছে, আগৰ পৰা যায় ভিডিঅ' চাই গমেই পায়। তো তাতো কিছুমান মই এনেকুৱা শিকিব পৰা ভিডিঅ' দিম, যাতে আপোনালোকৰো কিবা লাভ হয়, মোৰো ভিডিঅ'টো দি ভাল লাগে। সেয়াই আৰু যাই আছোঁ, আজিলৈ ইমানেই আছিল। টাটা বাই বাই, প্লিজ লাইক কৰি দিব ভিডিঅ'টো।